Hello everyone, welcome to my vlog. আৰু আজি suddenly ওলালো এফালে ফুৰিবলৈ যাওঁ বুলি ক'লৈ যাম একচুয়ালি আমাৰ নিজৰে ডিসাইড হোৱা নাছিলে খপককে ওলোৱা হ'ল যেহেতু আজি দেওবাৰ আছিলে আৰু দেওবাৰ এনে শুই বহি ঘৰত থকাকে বোলো দুইটাই প্লেন বনালো যে বলক যাওঁ আৰু অলৰেডি 12টা বাজি গৈছিলে বহুত দূৰো যাব নোৱাৰো হেতু কাৰণে ভাবিলো ওচৰতে কৰবাত যাওঁ প্ৰথমতে হে কাৰণে স্কুটিখনৰ হাৱাটো চেক কৰি ললো যাতে ৰাস্তাত একো বাধা বিঘিনি নঘটক যেহেতু মানে আমাৰ লগত প্ৰায় এনেকুৱা হয় ঘপককে কৰবাত যাবলৈ হলে পটককে কিবা এটা নহয় কিবা এটা খৰাব হৈ যায় আৰু এইখন হৈছে বগীবিল ব্ৰিজৰ ওপৰৰ পৰা বগীবিল ৰিজৰ্ট আৰু কাঞ্চনজংঘা ৰিজৰ্ট ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায় আৰু এতিয়া যাওঁ বলকচোন ব্লগটো এনজয় কৰোঁ পালোহি চিলাপথাৰ পাই কিনি ললো অলপ পানী আৰু চিপছ তেনেকুৱা কিবা কিবি কিনি ললো আৰু বাকি আপোনালোকে চাই থাকক এতিয়া আমাৰ লগত কি হ'ব কাৰণ পেছলৈ বহুত কিবা কিবি হৈ গৈছে চাই থাকিব কি গৰম ৰে জাস্ট ৰৈছিলো ইমান গৰম হ'ল চিটটো ইমান গৰম আৰু এই ৰ'দটো চাওকচোন এই ৰ'দটোত আমি কি প্লেন কৰি পটককে ওলাই আহিল আৰামছে ঘৰত শুই দিব পাৰিলো এটা যাব লাগে এয়া চিলাপথাৰ বজাৰ আৰু অলপ দূৰ পাই আমি পাই যাম দেখাবানে ইয়াত আকৌ বহুত জমনি আমি ক'ত যাম নাজানো জাস্ট আহি পাই আমি ৰৈ পানি চাই আছো যে ওচৰত ৰিজৰ্ট ক'ত আছে আমি বহুত কনফিউজ মানে এইখিনি সময়ত আমি কি কৰোঁ ক'ত ৰিজৰ্ট একো চিনিও নাপাওঁ কি হয় এতিয়া কিবা ৰিজৰ্ট বিচাৰি পাওঁ নে নাপাওঁ আহিছোহে ওলাই একো চিনি নাপাওঁ আৰু গুগল মেপ চাই এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ কাৰণ ৰিজৰ্ট বিচাৰি আছোঁ এতিয়া আমি এখন ৰিজৰ্টলৈ গৈ আছোঁ ভগৱানে জানে কি আৰু মাজে মাজে যে ৰাস্তাটো ইমান বেয়া নহয় আৰু আপোনালোকে চাব আৰু বহুত বেয়া ৰাস্তা আছে পামনে ৰিজৰ্টখন কিয় পাইছিলে 12টা বজাত ওলাই আহিছিল চাডেন আপুনি কৈছিলে আৰু এইফালে চাওকচোন কাণ্ড এটা কৰিলোঁ নহয় গুগল মেপ চাই যাওঁতে মই তাক ৰাস্তাটো ভুলকৈ দেখাই দিলোঁ আৰু আমি সোমালোঁ কোনোবা এফালে যাব লাগিছিলে চিধা তো তাৰ আকৌ মোৰ ওপৰত আকৌ খং উঠিলে বোলে তুমি আগতেও ভুল কৰিছা আগতেও তেনেকুৱা হৈছে মই তাক আগতেও মই ৰাস্তা খেলি মেলি কৰাই দিছোঁ এইবাৰো মই তাক নি পানি সোমোৱাই দিলোঁ ভুল ৰাস্তা ভুল হ'বই আৰু ছোৱালীয়ে ডাইৰেকশ্যন চালে এনেও ভুল হয় আৰু আমি এতিয়া ভুল ৰাস্তাইদি মই ইয়াক সোমাই দিলোঁ সেইটো কাৰণে গৈছে মোক বিশ্বাস কৰি লাভ নাই নিজে গুগল মেপ চাব এনেই এনেকুৱা হয় চবৰে হয় ছোৱালীয়ে গুগল মেপ চালে মানে ভুল হয় এইখন চেন পালোহি ৰিজৰ্ট এইখন ৰিজৰ্টলৈকে আহিছিলোঁ ইমান দূৰ বাট কৰি পাই চাওক স্কুটিও আছে চাওক হেলমেট এতিয়া কাউণ্টাৰতে মাৰিব ৰাতি সোমাই যাব এই সোমাই দিব নাই মোৰ লগা নাই আৰু পালোহি ৰিজৰ্ট যিমানখিনি আশা কৰি আহিছিলোঁ একচুৱেলি আহি পানি মোৰটো বহুত অফ হৈ গ'ল তাৰপিছত ভাবিছোঁ যে ৰুমতে ঠিক আছিলে জাষ্ট ৰিজৰ্টখনত সোমাইছোঁ আৰু ভাবিছোঁ যেনেকৈ মানে গুগলত ফটো দেখায় ন যে এইটো আছে চুইমিং পুল আছে কিবা আছে আমি সেইটো হিচাপত চুইমিং পুলত নমাৰো প্লেন কৰিছিলোঁ আৰু চাওকচোন কি হৈ গ'ল জাষ্ট সোমাইছোঁ অলপ মানে চুইমিং পুলটো আছে আৰু কাষে অলপ বহা জেগা আছে বাকী একো নাই একদম সৰু হয় ৰিজৰ্টটো বহুত ইমান এটা মানে আৰু ইমান মানুহৰ মাজত থাকিও ভাল নালাগে হ'লেও আমি আৰু এডজাষ্ট কৰি ল'লোঁ অলপ টাইম তাতে টাইম স্পেণ্ড কৰিলোঁ
আৰু যি ছুইমিং পুলত নামিম বুলি আশা মনত লৈ আহিছিলোঁ, ইয়াত আহি দেখিছোঁ ছুইমিং পুলৰ পানী নীলা নহয় গ্ৰীণ কালাৰ হৈ আছে। মানে সেইটো আৰু কিমান দিন হ'ল চফা কৰা নাই যে তাতে ধৰিব পাৰি, একদম পূৰা হেৰি হৈ আছে, মানে কালাৰ গ্ৰীণ হৈ আছে। মোৰ পিছফালে আপোনালোকে অলপ অলপ দেখিছেই চাগে, ব্লু হোৱা নাই, এইটো একদম গ্ৰীণ হৈ আছে। এনেই মানে আৰু ইমানেই মানুহ নামিছে নহয়, তাত যে কি কি মিক্স হৈছে ঠিক নাই। এনেকুৱা ৰিজৰ্ট মই দেখা নাই। আৰু এইফালে আমি ৰিজৰ্টৰ ৰিভিউ দি আহিছোঁ, মানে দুজনে কথা পাতি আহিছোঁ যে আমাৰ কাৰ কেনেকুৱা লাগিলে, এজনেও ভাল নাপালোঁ। আৰু সঁচা কথা কৈছোঁ, তাত যোনেই সোমাইছে, আমাৰ কাষত যিমানটা পাৰ্টি সোমাইছে, 2-3টা পাৰ্টি লগ পাইছোঁ, সোমাই তেওঁলোকে কৈছে এনেই আহিলোঁ, মানে তেনেকুৱা ৰিয়েকশ্যনো তেনেকুৱা আৰু মুখৰ পৰাও তেনেকুৱাই কথা কৈছে যে বৈ বেলেগত যাওঁ, ইয়াত আৰু নাথাকোঁ, একদম খাচ নহয়, তেনেকৈ কৈছে। মানে এটা ভাল নালাগিলে, এটা দিন গোটা দিন এনেই গ'ল। 12টা বজাত ঘৰত গৈ ওলাই আহি দিনটো ৱেষ্ট হৈ গ'ল। এনেকুৱা ৰাস্তা পাৰ হৈ আহিছিলোঁ ৰিজৰ্টখনলৈ, কিন্তু চাওকচোন আমাৰ লগত কি হৈ গ'ল। ভাবিছিলোঁ ৱাও হ'ব, বহুত খুচ হৈ গ'ল। আৰু এতিয়া ৰিজৰ্টৰ পৰা ওলাই আৰু অলপ আগলৈ যাওঁ বুলি ভাবিছোঁ, কাৰণ যিটো বিচাৰি আহিছিলোঁ সেইটো নাপালোঁ। একচুৱেলি মানুহ এটা বন্ধ দিনত কিয় ফুৰিবলৈ আহে, যাতে মন চনবোৰ ভাল লাগে, কিন্তু মানে ইয়াত তেনেকুৱা একো নহ'ল। সেইটো কাৰণে ভাবিলোঁ আৰু অলপ আগলৈ যাওঁ, অলপ ভিউবিলাক চাওঁগৈ, পাহাৰ চাওঁগৈ। আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ, আমি দুইটা মানে ছাডেনলি ৰৈ গৈছোঁ এইডোখৰত। ইমান ধুনীয়া ভিউ মানে এইটো। ইমান তললৈ আছে। আৰু এইখিনিতে কওঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এতিয়া মই ভিডিঅ' আৰম্ভ কৰিছোঁহে। আপোনালোকে যদি মোক আগবঢ়াই লৈ যায় তেন্তে মই নিশ্চয় আৰু ভাল ভাল ভিডিঅ' দিম, চেষ্টা কৰিছোঁ দিবলৈ, আৰু ভালকৈ চেষ্টা কৰিম। আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ন আমি আৰু অলপ আগলৈ যাওঁ আৰু চাওঁগৈ কি পাওঁ। এইবিলাক পাথৰবোৰ ইমান ধুনীয়া, চাওক ভেঙাই গৈছে। স্কুটিতে আজি ইমান দূৰ পাই গ'লোহি, আৰু ছাডেন প্লেন হয়, পটককৈ শুই থকাৰ পৰা উঠি আহিছোঁ বুলি ক'ব পাৰি। আৰু এতিয়া আমি গৈ আছোঁ আকাশী গংগা, বহুত দূৰ আহি পালোহি আকাশী গংগা। এইফালে নামি যাব লাগিব, বহুত জংঘল। প্লেন কেঞ্চেল, আমি এতিয়া ঘূৰি যাম, বহুত তলত আছে, ইমান তলত বগাব নোৱাৰোঁ। আৰু এতিয়া ভাবিলোঁ আকাশী গংগালৈ যাম বুলি এইফালে নামি গৈছিলোঁ, আৰু অলপ দূৰ যোৱাৰ পিছতে উভতি আহিলোঁ, কাৰণ বহুত মানে নিজান পৰিৱেশ, তাতে মানে দুজনমান মতা মানুহৰ বাহিৰে আৰু কাকোৱে নেদেখিলোঁ, আৰু বহুত তললৈ নামিব লগা আছিলে। সেইটো কাৰণে ভাবিলোঁ গধূলি হৈ যোৱাৰ আগতে আমি উভতাটোৱে ভাল হ'ব, কাৰণ অলৰেডি 3:30 মান হৈ গৈছিলে। আহি পালোঁ বগীবিল ব্ৰিজ, আৰু অলপ দেৰি ৰৈছোঁ, কাৰণ বহুত দূৰ গাড়ী চলাই আহিছিলোঁ, সেইকাৰণে অলপ দেৰি ৰোৱা হৈছে। আৰু এতিয়া আহি পাই মুখ হাত ধুই খাওঁ বুলি ল'লোঁ, খাবলৈ সোমালোঁ ডিব্ৰুগড়তে খাৱদি বুলি এখন হোটেল আছে, তাতে সোমালোঁ। একচুৱেলি আজি প্ৰথম আহিছোঁ, বহুতৰে মুখত এই হোটেলখনৰ নাম শুনি আছিলোঁ, সেইকাৰণে বোলো ব'লক ইয়াতে খাই যাওঁ একেবাৰে, যিহেতু আকৌ ৰাতি গৈ আকৌ ঘৰত ভাত বনাবলৈ মন নাই, সেইকাৰণে খাই যাওঁ বুলি ল'লোঁ। আৰু এইফালে বিশ্বাস কৰিব, ইমান ধুনীয়া খানা, ভেজ চব্জি, মানে ভেজ থালি, অনলি 60 ৰুপিজ হয় দাম। আৰু ইয়াৰ লগতে আমি ল'লোঁ তিল পৰ্ক ল'লোঁ, আৰু খাই শেষ হৈ আমি ওলালোঁ এতিয়া একেবাৰে ঘৰলৈ যাওঁ বুলি, ডাইৰেক্ট এতিয়া ঘৰত সোমামগৈ। আৰু আহি পালোঁহি ঘৰ, আৰু ইয়াতে মোৰ ব্লগটো এণ্ড কৰিছোঁ। লগ পাম নেক্সট এটা ব্লগত, বাই বাই।